আমি সকলোৱে জানো যে বড়োলেণ্ড চৰকাৰখন 2020 চনত আমি UPPL BJP আৰু GSPৰ চৰকাৰ গঠন কৰাৰ পিছত আমাৰ মূল লক্ষ্য আছিল শান্তি প্ৰতিষ্ঠা কৰা, নিৰাপত্তা প্ৰদান কৰা আৰু ইয়াৰ লগতে সমন্বয় কৰা। আজি আমি 3টা বছৰৰ পিছত বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে এতিয়া দিনে নিশাই শান্তিৰ এটা বাতাবৰণ সকলো অনুভৱ কৰিছে আৰু ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত বহুখিনি সময় আমাৰ এই অঞ্চলৰ বড়োলেণ্ডৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহুখিনি অঞ্চলত হিংসাৰ এটা পৰিৱেশ বিৰাজ কৰিছিলে। কিন্তু বড়োলেণ্ড অঞ্চলত আমাৰ যিসকলে বড়োলেণ্ড অঞ্চল শান্তি বিচাৰিছে সেই সংগ্ৰামীসকলৰ লগত ভাৰত চৰকাৰ অসম চৰকাৰ আলোচনা কৰি আজি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। আমি সকলোৱে জানো শান্তিহে উন্নতিৰ পথ সুগম কৰে আৰু সেই হিচাপে বড়োলেণ্ড অঞ্চলত আজি শান্তি অহাৰ লগে লগে আমি সকলো আগবাঢ়ি যাবৰ কাৰণে এটা ভাল পৰিৱেশ সকলো পাবলৈ সক্ষম হৈছোঁ। নিৰাপত্তাৰ অভাৱত সকলো জাতি জনগোষ্ঠী সকলো নাগৰিকে বড়োলেণ্ড অঞ্চলৰ প্ৰতি এটা ঋণাত্মক দৃষ্টিভংগী এটা গঢ়ি উঠিছিলে। সকলোৰে চিন্তাধাৰাত সদায়ে এটা শংকা দেখিবলৈ পাইছিলোঁ। কিন্তু আজি এই 3টা বছৰত কোনো ধৰণৰ হিংসাই বড়োলেণ্ড অঞ্চলত নোহোৱাৰ কাৰণে, কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ বিটিআৰ অঞ্চলত নোহোৱাৰ কাৰণে আজি সকলো জাতি জনগোষ্ঠী ৰাইজে এই অঞ্চলত সকলোৱে নিৰাপদ অনুভৱ কৰিছোঁ। এই ক্ষেত্ৰত মই অসম পুলিচ, অসমৰ প্ৰশাসন, আমাৰ অঞ্চলত বিভিন্ন সময়ত দায়িত্বত থকা ডেপুটি কমিশনাৰসকল, SP সকল, অৰ্ধ সামৰিক বাহিনী, পেৰামিলিটাৰী ফ'ৰ্চছ লগতে যিমানখিনি আমাৰ সামৰিক বাহিনী আছে তেখেতসকলক ধন্যবাদ জনাওঁ। আজি বিটিআৰ অঞ্চলত নিৰাপত্তা গঢ়ি তোলাত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী, ইয়াৰ বুদ্ধিজীৱী, ছাত্ৰ সংগঠন, সামাজিক সংগঠন সকলোৱে যি সহযোগ কৰিলে ইয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। ভাৰতৰ শক্তি হ'ল ইণ্টিগ্ৰিটি। ইয়াৰ কাৰণে আমি কওঁ ইউনিটি ইন ডাইভাৰ্চিটি। হয়, আমাৰ ডাইভাৰ্চিটি আছে, আমাৰ বেলেগ বেলেগ ভাষা আছে, বেলেগ বেলেগ সংস্কৃতি আছে, কিন্তু ইয়াৰ মাজতো আমাৰ ঐক্যতাই আমাৰ শক্তি। আজি বিটিআৰ অঞ্চলত যি এটা ঐক্যতা, যি এটা ইণ্টিগ্ৰিটি হেৰাই গৈছিলে, আমাৰ চৰকাৰৰ সময়ত পুনৰ এই ইণ্টিগ্ৰিটি, এই ঐক্যতা আজি পুনৰ আমাৰ মাজত আমি সৃষ্টি কৰিবলৈ আজি সম্ভৱ হৈছে, আমি সফল হৈছোঁ। এই কাৰণে আজিৰ যিটো ইণ্টিগ্ৰিটি, ভাৰতবৰ্ষৰ ঐক্যতা, অসমৰ ঐক্যতা আৰু বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা, এইটো সদায় আমি ৰাখিব লাগিব। মই আপোনালোকক অনুৰোধ কৰিছোঁ, আজি ৭৫তম গণৰাজ্য দিৱস উদযাপন কৰাৰ লগতে দেশৰ নাগৰিক হিচাপে প্ৰত্যেকজনৰে দায়িত্ব আমাৰ লগত বসবাস কৰা, একেলগে যিসকলে বসবাস কৰি আছে, এটা জাতিয়ে আনটো জাতিৰ প্ৰতি মৰম, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি সন্মান, সেই জনগোষ্ঠীৰ ভাষাৰ প্ৰতি সন্মান, সেই জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতি সন্মান, সেই জনগোষ্ঠীৰ ধৰ্মৰ প্ৰতি সন্মান আমি এজনে আনজনক দিব লাগিব। তেতিয়াহে আমাৰ অঞ্চলটো সদায় শান্তিৰ অঞ্চল আৰু নিৰাপত্তাৰ অঞ্চল হৈ থাকিব। গণতান্ত্ৰিক দেশ হিচাপে আজি আমি গণৰাজ্য দিৱস উদযাপন কৰিছোঁ। ভাৰতক মাদাৰ অফ ডেমক্ৰেসি বুলি বিশ্বৰ মানুহে আজি স্বীকৃতি দিছে। আমি মাদাৰ অফ ডেমক্ৰেসি, যিটো নেকি আমি গণতন্ত্ৰৰ মাতৃ, এই দেশৰ নাগৰিক হিচাপে আমাৰ অঞ্চলতো গণতন্ত্ৰ সদায় অটুট থাকিব লাগিব আৰু এইটো শক্তিশালী হ'ব লাগিব। এটা সময়ত বিটিআৰ অঞ্চলত মানুহৰ বাক স্বাধীনতা নোহোৱা হৈছিলে, এটা সময়ত বিটিআৰ অঞ্চলত মানুহে ভয়কে থাকিব লগা হৈছিলে, কিন্তু আজি আমাৰ চৰকাৰ অহাৰ পিছত ইয়াত ডেমক্ৰেসিটো ষ্ট্ৰেংথেন কৰা হৈছে। এই ডেমক্ৰেসি অকল অফিচ, অকল উচ্চ স্তৰত থাকিলে নহ'ব, প্ৰত্যেকখন গাঁও, প্ৰত্যেকটা পৰিয়াল, প্ৰত্যেকটা VCDC, প্ৰত্যেকটা পঞ্চায়তত এই গণতন্ত্ৰ, এই ডেমক্ৰেসি আমাৰ ৰাইজৰ মাজত থাকিব লাগিব। এই ক্ষেত্ৰত আপোনালোকক মই অনুৰোধ কৰিছোঁ, আমাৰ শ্বহীদসকলে বলিদান দি ভাৰতখন স্বাধীন কৰি থৈ গ'ল। আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰ ইয়াৰ সংবিধান ৰচনা কৰি থৈ গ'ল। এই সংবিধান আৰু বিশ্বই আজি স্বীকৃতি দিছে। গতিকে আমি প্ৰত্যেকজনে আজি আমাৰ ট্ৰাইকালাৰ জাতীয় পতাকাৰ তলত পুনৰ সংকল্পবদ্ধ হ'ব লাগিব যে আমাৰ দেশখন আমি গণতান্ত্ৰিক দেশ হিচাপে সদায় শক্তিশালী কৰি ৰাখিম, প্ৰত্যেকজন নাগৰিকক আমি গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰিম। আজিৰ এই সময়ত বিটিআৰ চৰকাৰখনে
এটা শান্তিপূৰ্ণ স্মাৰ্ট আৰু সেউজ বিটিআৰ গঠন কৰাৰ কথা আমি চিন্তা কৰিছিলোঁ যেতিয়া আমাৰ চৰকাৰ আহিছিলে ইয়াত চৰকাৰীভাৱে বিভিন্ন সমস্যা আছিলে কিন্তু ইয়াৰ মাজতে আমি শান্তিপূৰ্ণ স্মাৰ্ট আৰু গ্ৰীণ বিটিআৰ সেউজ বিটিআৰ গঠন কৰা উদ্দেশ্যৰে আগবাঢ়ি আহিছোঁ আজি বিটিআৰ শান্তি হ'ল ইয়াৰ পিছত স্মাৰ্ট বিটিআৰ আজি ভূমিৰ যিবিলাক কাগজ পাতি ভূমিৰ যিটো পত্ৰ ভূমিৰ কাম কাজবিলাক অনলাইন যোগে কৰাৰ কাৰণে অসমত যেনেকৈ বসুন্ধৰা কৰা হৈছে আমাৰ ইয়াতো বৈশ্যমুঠি কৰা হৈছে বিটিআৰ অঞ্চলৰ সকলো নাগৰিকে এতিয়া ভূমিৰ বিভিন্ন কাম কাজবিলাক অনলাইন যোগে আপোনালোকে সহজভাৱে কৰিব পৰা এটা পৰিৱেশ আজিৰ বিটিআৰ চৰকাৰে গঢ়ি তুলিছে আজি বিশ্বৰ জলবায়ু উষ্ণতাক লৈ সকলো চিন্তিত হৈছে এই কাৰণে বিটিআৰবাসী সেউজ আছে গছ গছনি আছে তথাপিতো আজি আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে এই জলবায়ু এই এনভাইৰনমেন্টটো ঠিক কৰি ৰাখাৰ কাৰণে আমি সেউজ এটা মিছন এটা আৰম্ভ কৰিছোঁ ইয়াৰ কাৰণে বিটিআৰৰ যি আমাৰ এছঅপিডিৰ বাজেট ইয়াৰ 2% বাজেট আমি ঠিক কৰিছোঁ যাতে আমাৰ অঞ্চলটো সেউজীয়া কৰিব ৰাখিব পাৰে এই সেউজীয়া কৰি ৰাখাৰ উদ্দেশ্যেৰে আমাৰ অঞ্চলত প্লাষ্টিকটো বেন কৰাৰ কাৰণে প্লাষ্টিকটো বন্ধ কৰাৰ কাৰণে ইয়াৰ কিছুমান অল্টাৰনেটিভ কাম কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ যেটো গ্ৰাউণ্ড ৱাটাৰ ভূমিৰ পৰা আমি পানী ব্যৱহাৰ কৰোঁ এইটো লাহে লাহেকে বন্ধ কৰাৰ কাৰণে আমি কিছুমান আঁচনি যুগুত কৰিছোঁ আপোনালোকে সকলোৱে জানে যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ আৰু সবকা প্ৰয়াস নীতিৰে ৰাষ্ট্ৰীয় শাসন কাৰ্যসূচীৰ প্ৰতি দায়বদ্ধতা অনুসৰণ কৰি কাম কৰিবলৈ আমি নিষ্ঠাৰে প্ৰচেষ্টা কৰি আছোঁ তেখেতৰ এই চিন্তা সবকে সাথ সবকে বিকাশ আমাৰ অঞ্চলতো যাতে সবে অনুভৱ কৰে ইয়াৰ কাৰণে আমি কাম কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছোঁ শিশুসকলৰ অধিকাৰৰ কথা আমি সদায় কথা পাতোঁ আমাৰ অঞ্চলৰ পৰাও কেতিয়াবা চাইল্ড ট্ৰেফিকিং হয় শিশুসকলক লেবাৰ হিচাপে ব্যৱহাৰ কৰে ইয়াৰ পৰা বড়োলেণ্ড অঞ্চল এই এটা আমাৰ সময়ৰ এটা বিয়াত এই এটা বেয়া চিন্তাৰ পৰা সমাজখন উদ্ধাৰ কৰাৰ কাৰণে বিটিআৰ চৰকাৰে যোৱা এছেম্বলি সেশনত আমি এটা সিদ্ধান্ত লৈছোঁ বাল্য যেটো আমাৰ শ্ৰমিক আৰু বাল্য বিবাহ তেনেকুৱা কামবিলাক তেনেকুৱা কাৰ্যবিলাক বন্ধ কৰি আৰু লগতে চাইল্ড ট্ৰেফিকিংটো বন্ধ কৰাৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰে কাম কৰিবৰ কাৰণে আমাৰ বাজেটৰ 1% 1% আমি এইটো ইতিমধ্যে কাট কৰা হৈছে যাতে এই মিছনত আমি ব্যৱহাৰ কৰিব পাৰোঁ আমি সকলো জানো সামগ্ৰিকভাৱে বিভিন্ন পৰম্পৰাগত কাম কাজ যেনে আমাৰ অঞ্চলত সবে কৰিবলৈ পাৰে হাতৰ তাঁতশাল খেতি পশুপালন উদ্যান শস্য পৰিৱেশ পৰ্যটন বা ভেকুৰ মৌ পালন বিভিন্ন কামবিলাক আমাৰ সবে কৰি আছে এইবিলাক আৰু শক্তিশালী ৰূপত আৰু বেছিকে কৰাৰ কাৰণে বিটিআৰ চৰকাৰে বিভিন্ন ফ্লেগশিপ প্ৰগ্ৰাম ইতিমধ্যে আৰম্ভ কৰিছে আমাৰ চৰকাৰত প্ৰায় 20টা ফ্লেগশিপ প্ৰগ্ৰাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ যাতে বিটিআৰ অঞ্চলত বসবাস কৰা সকলো ৰাইজৰ উন্নয়নটো আমি অলপ ক্ষিপ্ৰতাৰে আগবাঢ়ি লৈ যাব পাৰোঁ আৰু ভাৰতবৰ্ষ অসমৰ অইন অঞ্চলৰ নিচিনা আমাৰ অঞ্চলটো আগবঢ়াই লৈ যাব পাৰোঁ বিটিআৰ অঞ্চলটো চিৰদিনে শান্তি কৰি ৰাখাৰ কাৰণে বিটিআৰ হেপিনেছ মিছন আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে চৰকাৰখন স্মাৰ্ট চৰকাৰ কৰাৰ কাৰণে আমাৰ অফিচ আৰম্ভ হৈছে সকলো ডিপাৰ্টমেণ্টৰ কাম কাজ চোৱা চিতা কৰাৰ কাৰণে CM ড্যাশবোৰ্ড আৰম্ভ কৰা হৈছে বড়োলেণ্ড অঞ্চলৰ ৰাইজে বিভিন্ন সমস্যাৰ জড়িত এটা অঞ্চল হিচাপে বহুতখিনি দেশ বিদেশ পৃথিৱীত যিখিনি উন্নয়ন হৈছে ইয়াৰ পৰা বঞ্চিত হৈ আছিল সেই কাৰণে আমি 2023 চনত এটা নলেজ ডিক্লাৰেশ্যন বড়োলেণ্ড জ্ঞান ঘোষণা আৰম্ভ কৰিছোঁ এই নলেজ ডিক্লাৰেশ্যনৰ দ্বাৰা আমাৰ অঞ্চলত প্ৰত্যেকখন স্কুল কলেজ মহাবিদ্যালয় বিশ্ববিদ্যালয় ইয়াত যাতে গুণগত শিক্ষা সম্ভৱ হয় আৰু তাত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষাৰ লগতে নিজৰ জীৱিকাৰ কাৰণে বহুতখিনি কাম তেখেতসকলে শিকিব পাৰে জানিব পাৰে ইয়াৰ কাৰণে ইয়াৰ লগত জড়িত কৰি এতিয়া বড়োলেণ্ডৰ প্ৰত্যেকখন বিদ্যালয়ত আমি কাউন্সেলিং প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ বড়ো শান্তি চুক্তি 2020ৰ সৈতে জড়িত ৰাজনৈতিক আইনগত আৰু অন্য দফাৰ প্ৰায় 80% ৰূপায়ণ কৰা হৈছে কিছুমান দফা পূৰণ কৰিবলগীয়া আছে যাৰ বাবে সংসদীয় সন্মতিৰ প্ৰয়োজন আছে আৰু হিটোৰ কাৰণে আমি ইতিমধ্যে কাৰ্বি আংলঙৰ বড়োসকলৰ ST হিল ষ্টেটাছ আৰু আৰ্টিকেল 280 এমেণ্ডমেণ্টৰ কাৰণে ভাৰত চৰকাৰৰ লগত আলোচনা কৰি থকা হৈছে বিটিআৰ চৰকাৰখনে ইতিমধ্যে আপোনালোকে জানে যে বিভিন্ন আঁচনি ৰূপায়ণ কৰাৰ লগতে আমাৰ বিটিআৰ চুক্তি ৰূপায়ণৰ কাৰণে আমি গুৰুত্ব আৰোপ কৰিছোঁ
আমাৰ প্ৰাক্তন NDBৰ যিসকল সদস্য আছিলে 4203 জন ইতিমধ্যে 4 লাখকৈ অনুদান পাবলৈ সক্ষম হৈছে। আমাৰ 263টা যিটো কেডাৰৰ কেছ আছিলে এই কেছটো উইথড্ৰ কৰা হৈছে। যিবিলাক হাইনিয়াছ ক্ৰাইম ইয়াৰ ওপৰতো বিবেচনা কৰি থকা হৈছে। ইতিমধ্যে 592 জন এক্স গ্ৰেচিয়া কমপ্লিট হ'বলৈ গৈ আছে। অহাকালি 200 জন আমাৰ যিটো মাৰ্টিয়াৰ ফেমিলি তেখেতসকলক এক্স গ্ৰেচিয়া দিয়া হ'ব। বিগত 3টা বছৰত বিটিআৰৰ মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ লক্ষণীয়ভাৱে হ্ৰাস পাইছে। বিটিআৰৰ মাতৃৰ মৃত্যুৰ হাৰ MMR 106লৈ হ্ৰাস পাইছে আৰু বিটিআৰৰ শিশুৰ মৃত্যুৰ হাৰ 25 জনলৈ হ্ৰাস পাইছে। আৰু এই যি মাতৃ আৰু শিশুৰ মৃত্যু এইটো সম্পূৰ্ণভাৱে বন্ধ কৰিবলৈ আই অনচাই বিধানখি আমি আৰম্ভ কৰিছোঁ, যাৰ দ্বাৰা এজন মাতৃয়ে শিশু জন্ম পোৱাৰ আগত 6 মাহ আৰু শিশু জন্ম পোৱাৰ পিছত 4 মাহ 1000কৈ অনুদান পাবলৈ সক্ষম হ'ব। অঞ্চলটোৰ কৰ্কট ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ অত্যাৱশ্যকীয় সহায় প্ৰদান কৰাৰ বাবে বিটিআৰত বড়োলেণ্ড কেঞ্চাৰ কেয়াৰ ট্ৰাষ্ট আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে চিকিৎসা আৰম্ভ হৈছে। এই সেৱা অকল কোকৰাঝাৰ নহয়, নামনি অসমৰ সমগ্ৰ ৰাইজৰ কাৰণে এই সেৱা আগবঢ়োৱা হৈছে। গতিকে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত আপোনালোকে সকলোৱে বৰ্তমান এই সময়ৰ পৰা আপোনালোকে সবে যি চিকিৎসা সেৱা এইটো আপোনালোকে ল'ব পাৰে। তামোলপুৰতো ইতিমধ্যে চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কাম দ্ৰুত গতিত আগবাঢ়ি আছে। সেইকাৰণে বিটিআৰ অঞ্চলত আহি থকা সময়ত যিবিলাক আমাৰ বেমাৰ আজাৰ হৈ এই বিভিন্ন সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাবলৈ আমি গৈ আছোঁ। এই চিকিৎসা সেৱা আৰু দ্ৰুত গতিত আমি ৰাইজৰ ওচৰলৈ নিয়াৰ স্বাৰ্থত সকলো সুগম এৰিয়াত আমাৰ চিকিৎসা সেৱা লৈ যোৱাৰ স্বাৰ্থত আমাৰ হান্স ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰায় 34খন MMU মোবাইল মেডিকেল ইউনিট ইতিমধ্যে চলাই থকা হৈছে। আৰু তেখেতসকলে যোৱা কেইদিনমানৰ ভিতৰত প্ৰায় 720খন গাঁৱত সেৱা আগবঢ়াইছে। চেলকপাৰ 437খন প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰত সৌৰ শক্তি সোলাৰ ফেচিলিটি ইতিমধ্যে দিয়া হৈছে। ফাইনেন্সিয়েল যিটো আমাৰ ষ্ট্ৰেংথেন কৰাৰ কাৰণে আগৰ চৰকাৰৰ দিনত 2900 যি লাইবিলিটিজ কৰিছিলে এইটো অডিট কৰি আমি 1000লৈ আনিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে অসম চৰকাৰৰ যেনেকৈ ফিন আছাম অনলাইন যোগে বিভিন্ন ফাইনেন্সিয়েল কাম কাজ হৈছে, আমিও ফিন বিটিআৰ যোগেদি অনলাইন যোগে কাম কাজ কৰিবলৈ হাতত লৈছোঁ। শ্ৰদ্ধা ৰাইজ, মই আজি ক'বলৈ পাই সুখী হৈছোঁ, আগৰ চৰকাৰৰ সময়ত 2020 চনলৈ মাত্ৰ 39,000 ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলে। আমাৰ চৰকাৰত 3টা বছৰত 1,69,375টা ঘৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈ গ'ল। আমি সকলো জানো যে পানীৰ সংকটত বহুখিনি মানুহ জীয়াতু ভুগিব লগা হৈছিলে, কিন্তু এতিয়া আমাৰ অঞ্চলতো জল জীৱন মিছনৰ আধাৰত গাঁৱে গাঁৱে পানীৰ যিটো নলী পানীৰ যিটো ব্যৱস্থা সেইটো কৰা হৈছে। ইয়াৰ লগতে প্ৰায় 368 অমৃত সৰোবৰ আমাৰ অঞ্চলত ইতিমধ্যে নিৰ্মাণ কৰা হৈ গৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা অভিলাষী আঁচনি, এই আঁচনি আমাৰ অঞ্চলত ৰূপায়ণ কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। কাউন্সিল চৰকাৰখনে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ ভিতৰত অন্যতম হৈছে ভূমিৰ সমস্যা। আগৰ চৰকাৰৰ সময়ত প্ৰায় 70টা বছৰত 15,000 ভূমিৰ সমস্যা সমাধান কৰিছিলে, কিন্তু আমাৰ সময়ত 3টা বছৰত 1 লাখতকৈ অধিক পৰিয়ালৰ ভূমিৰ সমস্যা আমি সমাধান কৰিলোঁ। ইতিমধ্যে স্পৰ্টছৰ দিশত আমি বহুতখিনি আগবাঢ়িছোঁ। দতমা আৰু মচলপুৰত আমি বিনোদ ব্ৰহ্মৰ নামত আৱাসিক ক্ৰীড়া একাডেমি আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। বীৰ শিলাগাঙৰ নামত 6টা ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। সুজিত নাৰ্জাৰীৰ নামত 40টা অডিটৰিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আৰু প্ৰত্যেকটো VCDCত 420টা নলেজ চেণ্টাৰ আমি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আছোঁ। আপোনালোকে সকলোৱে জানে যে খেতিয়কসকলক অগ্ৰাধিকাৰ দি আমাৰ চৰকাৰখনে কাম কৰি আছে। এই খেতিয়কসকলৰ উন্নয়নৰ কাৰণে নতুন নতুন বহুত আঁচনি বিটিআৰ চৰকাৰখনে ৰূপায়ণ কৰিবলৈ গৈ আছে। 46 বছৰৰ পৰা চলি থকা ধনশিৰি জলসিঞ্চন প্ৰকল্প অৱশেষত সম্পূৰ্ণ হৈছে।
75 75টা গাঁও আৰু 32,000 ফেমিলি সাঙৰি এই অঞ্চলত ৰাইজে পানী সেৱাৰ পৰা উপকৃত হ'ব। হৰিণাগুৰিত আমাৰ ইতিমধ্যে EMCL কোৱাৰ্টাৰ নাছিলে, হৰিণাগুৰিত ইতিমধ্যে EMCL কোৱাৰ্টাৰ নিৰ্মাণ কৰা হৈ গ'ল। লাইভলিহুড মিছনৰ দ্বাৰা আমাৰ বহুতখিনি আঁচনি গৌ পালনৰ কাৰণে, হাঁহ কুকুৰা পালনৰ কাৰণে, গছ ৰোপণৰ কাৰণে বিভিন্ন আঁচনি ইতিমধ্যে BTR চৰকাৰখনে হাতত লৈছে। এই ক্ষেত্ৰত আপোনালোকক মই ক'বলৈ পাই সুখী হৈছোঁ যে বডোফা সুপাৰ 50 যিটো মিছন আছিলে ইয়াত আমাৰ বহুতখিনি সফলতা আমি অৰ্জন কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে যিসকলে ইঞ্জিনিয়াৰিঙত আহিছিলে তেখেতসকলে বহুত আমাক সফলতা দেখুৱাইছে। এতিয়া আমাৰ চৰকাৰৰ নেতৃত্বত, আমাৰ চৰকাৰৰ অনুদানেৰে 50 জন ল'ৰা ছোৱালী মেডিকেলৰ কাৰণে, 50 জন ল'ৰা ছোৱালী APSCৰ কাৰণে, 50 জন ল'ৰা ছোৱালী UPSCৰ কাৰণে আৰু 50 জন ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং কৰি থকা হৈছে। এই আঁচনিবিলাক সম্পূৰ্ণভাৱে BTR অঞ্চলৰ যিসকল শ্বহীদ, যিসকল আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে সংগ্ৰাম কৰিলে, এই অঞ্চলটো আগুৱাই লৈ যোৱাৰ কাৰণে, প্ৰগতিৰ কাৰণে সংগ্ৰাম কৰিলে, তেখেতসকলক শ্ৰদ্ধা জনাই এই আঁচনিসমূহ যুগুত কৰা হৈছে। এই আঁচনিৰ ভিতৰত আছে বডোলেণ্ড গ্ৰাম্য উদ্যোগিক কেন্দ্ৰ। বডোলেণ্ডৰ প্ৰত্যেকটো সাব ডিভিজনৰ এটা আমি ব্ৰিক্স বুলি পেলাই ইণ্ডাষ্ট্ৰি চেণ্টাৰ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। বডোলেণ্ড ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি কৰ্পৰেশ্যন লিমিটেড ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। বডোলেণ্ড চেৰিকালচাৰ মিছন আমাৰ ইতিমধ্যে অপাৰেট হৈ গৈছে। প্ৰাক্তন NDB সদস্য আৰু লগতে নিবনুৱাসকলৰ সংস্থাপনৰ কাৰণে ফিন ৰেডমখাং আঁচনি ৰূপায়ণ কৰা হৈছে। বডোলেণ্ড হেণ্ডলুম মিছন, সৰ্বমহিলা কৃষক উৎপাদক কোম্পানী, মহিলা APC, লাখপতি মহিলা, বডোলেণ্ড গাহৰি মিছন, বডোফা জীৱিকা অভিযান, গ্ৰীণ বডোলেণ্ড মিছন, বডোলেণ্ড সুখ মিছন, বডোলেণ্ড কমিউনিটি কাউন্সিলিং চেণ্টাৰ, আই অঞ্চাই বিথাংখী, বডোলেণ্ড কেঞ্চাৰ কেয়াৰ, ৰোগ নিৰ্মূল BTRকে আদি কৰি এই সমগ্ৰ আঁচনিসমূহ BTR অঞ্চলৰ ৰাইজৰ কাৰণে উৎসৰ্গা কৰা হৈছে। মই আপোনালোকক আজি ধন্যবাদ দিব বিচাৰিছোঁ যে BTR অঞ্চলৰ ৰাইজে বৰ্তমানৰ চৰকাৰখনত সকলো দিশৰ পৰা সহায় সহযোগ কৰি আছে আৰু আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম, আপোনালোকৰ সহযোগত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি এটা সপোন, ভাৰতখন আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ় দিয়া, যি বিকশিত ভাৰত হিচাপে গঢ় দিয়া, ইয়াত BTR অঞ্চলকো আগুৱাই লৈ যাব পাৰিম বুলি মই আশা কৰিছোঁ। মান गोनां ৰাইজफोर बयबो मिथिगौ दिनै 70 जि मोनसे रिपाब्लिक डे जोङो बेवहाय फालिदों, बिनि गेजेरजों आङो दुलाराय BTR ओनसोलनि लोगोसे आसामनि आरो भारतनि रायजो राजाफोरनिसिम आंनि खुलुमनाय आरो सिबिनायखौ बावहरदों। BTR ओनसोलखौ भारतनि गुबुन गुबुन ओनसोल बायदि जौगाहोनो थाखाय जोङो गासैबो बिथांखिफोरखौ दिनै आखायाव लाबाय। मोनसे समाव गोग्लैसोनाय बायदिसिना जेंनाजों बुंफबनायनिफ्राय उदां खालामनानै BTR ओनसोलनि खुंथाय गोहोखौबो गोख्रों खालामनानै आवगायलांनो थाखाय जों खामानि मावगासिनो दङ। नैबे समाव फरायसाफोर, आबादारिफोर, आइजोफोर, जोंनि माखासे फोरोंगिरिफोर, गासैबो थाखोनि जोंनि जि सुबुंफोर दङ, बिथांमोननि जौगानायनि थाखाय, बिथांमोननि मोजांनि थाखाय BTR सरकारा माखासे आसनिफोरखौ जोङो बिथांखिफोरखौ लादों। बे बिथांखिफोरखौ मोगथाङाव महर होजोबनाय लोगो लोगोनो BTR ओनसोलनि थासारियाबो गासैबो बिथिंनिफ्राय सोलायगोन, जों बेखौ फोथायनो हायो। दा बेनिखायनो भारत उदांस्रि सोमावसारनायाव जाय बिथांमोना मुंख्लं जालांबाय, बिथांमोननिसिम आं सिबिनायखौ बावहरबाय आरो भारत हादरखौ दानो थाखाय पण्डित जवाहरलाल नेहरूनिफ्राय नरेन्द्र मोदी बिथांनिसिम जाय बिथांमोना भारतखौ दैदेनलांबाय, बिथांमोननिसिमबो आङो दिनै साबायखरखौ बावबाय। BTR ओनसोलाव गोजोन थासारि लाबोनायाव नोंथांमोना गोबां बिहोमा होबाय। फैबाय थानाय समावबो BTR सरकारजों थाफानानै जोंनि सोरगिदिं जौगानायाव नोंथांमोना अराय मदद होगोन होननानै आङो मिजिंथिदों। जों गोजोननाय मोनदों जोंनि ओनसोलनि सासे गोख्रों आबादारि बिजनि ओनसोलनिफ्राय सर्वेश्वर बिथाङा मैयायो पद्मश्री बान्था मोननो हादों। बिथाङा जिउआव आरोबाव देरहासार जाथों बेखौ जोङो हास्थायदों। जोङो दिनै नुनो मोनदों गोजोन थासारि फैनाय लोगो लोगो APSCआव जोंनि फरायसाफ्रा गोबां मोजाङै साक्सेसफुल जानो हादों। बे APSCल' नङा, फैबाय थानाय समाव UPSC, NEET, JEE जेसेबां आनजाद जागोन बेवहाय जोंनि माखासे लाइमोनफ्रा फरायगोन होननानै आं मिजिंथिदों। गेलेनाय बिथिङाव, हारिमु बिथिङाव, गासैबो बिथिङाव साक्सेस जागोन होननानै आङो मिजिंथिदों। बे समाव बाहागो लानाय साफ्रोमनोबो आङो रोजा रोजा साबायखर बावहरबाय। এই সময়ত
উপস্থিত সকলো ৰাইজলৈ মই ধন্যবাদ জনাইছো আৰু সকলোকে ধন্যবাদ জনাই পুনৰ আপোনালোকৰ প্ৰতি মোৰ সেৱা আগবঢ়াই মোৰ অভিভাষণ ইয়াতে সমাপ্ত কৰিলো आंनि बिबुंथिखौ बेवहायनो फोजोबबाय गोजोन्थों जय हिन्द मोनसे गोजोनथाव खौरां थुनलाइ मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां थांनाय बोसोरफोराव खुंफुंबोनाय बायदिनो बिटिआर सरकारनि दैदेननायाव बे 2024 मायथाइयावबो गोजोन आरो खौसेथिखौ सिगाङाव दोननानै थामथि कक्राझार थुनलाइयारि फोरबो एबा कक्राझार लेटारारि फोरबो खुंफुंनो साखाफारा जादों 2024 मायथाइनि जानुवारि दाननि 27, 28 आरो 29 जानुवारिसिम सानथामनि मेहेरगोनां हाबाफारिजों गोजोननि नोगोर कक्राझारनि बड'फा कालचारेल कमप्लेक्सआव थामथि कक्राझार थुनलाइयारि फोरबोखौ खुंफुंनो साखाफारा जादों बे फोरबोनि गाहाय थांखियानो जादों बर' राव थुनलाइखौ बुहुमाव सिनायथि होनायजों लोगोसे बे फोरबोआव गुबुन गुबुन हादरनि गुबुन गुबुन हारिनि थुनलाइ लिरगिरिफोरनि रोंगौथिखौ फोरमायलायनाय बेनिखायनो गासै रायजो राजाफोरखौ लोगोसे गोसो गुदुं थुनलाइ लिरगिरिफोरखौ बाहागो लाफैनो थाखाय बानजाय आफादा खावलायहरदों सोरजिलु गोसोखौ रंजाहोनो हारिनि राव थुनलाइ जौगाहोनो सोरजिलु गोसोखौ रंजाहोनो गायसननो हारि